Hello everyone, good morning নে good afternoon আৰু আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি বিহু হয় বিহুৰ প্ৰথম দিনা কালিতে গৰু বিহু গ'ল আৰু আজি বিহু প্ৰথম দিনা হয় আৰু আমি এতিয়া অলপ বিহু বুলি এটা খানা খাম ন সেইকাৰণে অলপ বজাৰ কৰিবলৈ যাওঁ মই চাই দিব ভিডিঅ'টো আজি ইমান ৰ'দ দিছে ন বিহু মোৰ লগত ভাগিন যাব তো গাইজ আমি এতিয়া ইয়াত মাংস ল'ব আহিছোঁ পাঠা মাংস এইটো দেখিছেনে কলেজ পইণ্ট অলপ নিব আহিছে মাংস মাংস বুলি ক'লে অলপ মছলাও লাগে ন মছলা নিব আহিছোঁ এইফালে এতিয়া আৰু মই মাংসটো আনিলোঁ চাব নেকি এইটো মই দেখাইছোঁ এইটো মাটন আৰু এইটো চিকেন আজি দুটা বনিব তাতে মোৰ মছলাবোৰ চাই দিব ভিডিঅ'টো আজি আৰু আজি বিহু স্পেচিয়েল খানা হৈ আছে ইয়াত বুজিছেনে মাংস এইটো কি কৰিছে বৰ্তমান এইটো এতিয়া চিকেনটো ইয়াত বনাই আছে লাগে চাই দিব ভিডিঅ'টো আজি গাইছ আমাৰ দুখ লাগিছে খানটো নাখাওঁ কি কৰোঁ এতিয়া কৰিব নাই গাইছ এই কাপনি গালে বাৰু ৰখচোন কিয় যাব লাগে বাৰু সোনকালে মই অলপ কাম কৰি আছোঁ মানে আজি বিহুটো অলপ ঘৰ চৰ মুচি আছোঁ আপোনালোক মই ঘৰ চৰ মুচি আছোঁ মই এইবিলাক কি ক'ব ভিডিঅ' বনাই থাকিলেতো নহ'ব ঘৰৰ কামো কৰিব লাগিব ন দেখিছেনে মই ঘৰ মুচি আছোঁ আপোনালোকে নাহিব যাব ভিডিঅ' বনাই থাকোঁ মই ঘৰো মুচিব লাগে পঢ়িব লাগে চব কৰিব লাগে কৰিব ষ্ট্ৰাগল অফ ইউটিউবাৰ গাইজ আপোনালোকে জানেনে মোক দেখি দেখি ইয়াতে বোলে ব্লগ বনাব ষ্টাৰ্ট কৰিব বোলে আপোনালোকে কি কয় বনাব নেকি কি আপোনালোকে সহায় হৈছে এতিয়া কৰিব এইটো আমাৰ ৰান্ধনীটো দেখিতো মানে আজি তাই গেছ কি কৰিব দিছা মানুহ না 20 টকাৰে হৈ দিছে মই খাম এতিয়া আমি খাম আপোনালোকে খাব মিঠা না কিতাপ ইনচাল করছি গাইস আর গাইস তাই এটা আসতে এটা তুইছে একটু একটু আর একটু কি বুঝবা তুমি এগুলা জাম দিব দরহ কইলে তো ভাল লাগছি এরকম পাই দিতে কি জাম দিব গাইস দিউত লগ পাবই যদি যায় আপনারা গাইস নকটা ভাল লাগছে না আমার তিউর কোন গেলা আছে এ আমার করবা কিনা জানে না গাইস 5-6 বার কিনা আপনারা লগ করবে গাইস নকটা গানে লাগছে মোর ভাল লাগে গাইস একটা আপনি দেখাইছি চিকেন ভাগিয়া আৰু এইটো পাঠা অলপ বনিব অলপ পিছত দেখিছেনে এইবিলাক মছলা হজলা দি আছে ৰেচিপিটো আমাক আজি দিব নোৱাৰোঁ আজি মানে অলপ বনালে টাইম লাগিব মানে সেইকাৰণে বেলেগ দিনা দিম কিয় যদি স্পেচিয়েলকৈ বনাওঁ আৰু আজি নৰ্মেল আৰু সকলোৱে খাই থাকে এনেকৈ চ' ৰেচিপিটো নিদিওঁ আজিৰ কাৰণে আৰু এইকে এইটো ৰাজমা এইটো ৰাজমা মই যে ব্ৰেকফাষ্টত খাইছিলোঁ আপোনালোকক যে কৈছিলোঁ মিনি ব্লগত চাব দেই তোমাৰ জানে পাৰিব তোমাৰ অনুভৱ এটা উঠা অনুভৱ কে তোমাৰ যে দুখ লগা কি নেকি তুমি বুঝব যাওগি লাগা নাই ভাল লাগছে বহুত সুখী অনুভৱ হৈ আছোঁ বহুত ঘৰত যাম গাইজ টেক্সি লাগে নানো আপোনালোকে আজি পৰা ব্লগত আৰু এক দেখা নাপায় এই গ'ল আৰু এতিয়া পাঠা গাইজ আমি পাঠা বুলিয়ে কওঁ কিছুমানে মাতাৰ বুলিয়ে কয় আৰু আমি ছাগাল বুলিয়ে কওঁ অসমীয়া হয় নে নলবেৰীয়া হয় চ' যিয়ে এমুখত তাকে কৈ দিওঁ আৰু এইটো চিকেনটো বনাইছে দেখিছেনে মছলা দিছে ইয়াত দেখিছেনে আমাৰ ঘৰত ইমানবোৰ মছলা খাওঁ মানে কি আৰু মাংস খালে মানে কি আৰু এনেই খাই লাভ নাই ন অলপ ভালকৈ খাব লাগে মাংস খালে মানে সোৱাদকৈ আৰু নৰ্মেলটো আমি খায়ে থাকোঁ বাৰু আৰু এইটো এতিয়া মাংসটো দি দিলে মাংসটো আজি মেৰিনেট কৰা নহ'ল টাইমৰ অভাৱ
মানে আমি 1টা বজাত মানে বজাৰ কৰিব গৈছোঁ তো সেইকাৰণে মানে এইবিলাক টাইম নহ'ল মানে পটাপট মানে আমাৰ আলহী যায় আৰু এজনক চাওক আমাৰ ইয়াত যাব মানে আজি সেইকাৰণে অলপ ভালকৈ খুৱাই চুৱাই পঠাই দিওঁ দিয়ক মানে আৰু কি হ'ব দিলে অলপ আৰু অলপ দৈ এড কৰিব ওপৰৰ কি নেকি আৰু এইটো কি হয় ইয়ে নহ'লো পেষ্ট দেখিছেনে ইমান তোমাৰ মছলা আমাৰ মায়ে এতিয়া বালৰ কথা পাতি আছে তাই মানে এতিয়াও ডিউটিতে আছে গম পাইছেনে আৰু এতিয়া আমাৰ ঘৰখন খুলিব 15 মিনিটমান পিছত দেখিছেনে কি ধুনীয়া তেল উঠিছে একদম মাতনিখিনিত হৈছে আৰু ইয়াত অলপমান পানী এড কৰিব আপোনালোকক যিমান লাগে চাটনি বনাই আছে কি ধুনীয়া আমাৰ বোলে আলহীয়ে বিট নাখায় গাইজ দেখিছেনে তুমি বিটটো খাব লাগে ডিছখন সেয়া চব এইটো হৈছে মাটন আৰু এইটো চিকেন আৰু চাটনি আমাৰ আলহীয়ে মানে বিট নাখায় চ' মানে এইটো বিট ফ্ৰী মানে আৰু চাটনি আৰু এইবোৰ বিট দিয়ে কাৰণে ৰঙা ৰঙা হৈছে পূৰা আৰু আজি কেনেকুৱা হৈছে বাৰেঞ্জা আমি আলহীৰ পৰা ৰিভিউটো লওঁ চ' মাষ্টাৰ চেফ कृति बर्मन प्लीज टेस्ट कीजिए आप खाना और खाना कैसा बनाए बोलिए गुड गुड कौन सा सबसे अच्छा बना ए टू चिकेन मटन 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 चिकन ए टू चिकेन ए टू मटन तो আমি এতিয়া খাব লৈছোঁ আমাৰ খাৱনিৰ পাৰ্টনাৰ আছে বঢ়িয়া আমাৰ ৰান্ধনীয়ে নিজে কৈছে বঢ়িয়া হোৱা বুলি ভাল হৈছে বাৰু এনেই কোৱা নাই আৰু মাংস খাই পেলাই অলপ দৈ খাব লাগে এয়া দৈ বুজিছেনে দৈ লৈছোঁ গাইজ দেখিছেনে আমাৰ আলহী যাব ওলাই আহিছে একদম যায় গাইজ চাম কেছে रहेंगे रात को হাই বলো অ চাই আছে মোৰ দেখি চাই আছে হাই ক'ব দিছোঁ আৰু হাই ক'ব এবাৰ হাই ক হাই হাই দে গুচি যায় গাইজ এক দেখবই নোৱাৰোঁ গাইজ মই নামটো এক মই ইমান আৰু আমাৰ আলহী যোনে নিব আহিছে এইটোক অলপ ভাত খুৱাই দিলোঁ নে কি পুৰা আমাৰ কি বঢ়িয়া মাংস ব্ৰইলাৰ এইটো ছাগলীৰ মাংস ৰাঞ্চিতে ক'ব কিন্তু দেখি পুৰা ফুৰ্তি কৰিছে দেখিছেনে ফুৰ্তি কৰিছে গাইজ কি হ'ব মোক লাগে দুখীয়া লাগে গাইজ দেখিছেনে ইমান ফুৰ্তিতকৈ আছে কি আছে তাতে তুমি যে ইমান যাব আছ ঘৰ 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 নহয় গাইজ হাউচ নাম্বাৰ 1 ভাত খালাক গাইজ দেখিছেনে এতিয়া তামোল খাই আছে ভাত খাই কিনে কোনে কোনে তামোল খাই কমেণ্ট কৰিব এইটো গাইজ বৈদ্য তামোলী হয় কিন্তু যাৰ ঘৰত বিয়া হয় পুৰা তামোল লাগিব কিন্তু তামোলৰ গাছ লগাটো পালাম যায় দিছোঁ অলপ মানে চিপছ টিপছ খাব আৰু ঘৰত ৰাস্তাত যাওঁতে আৰু মানে পাণ খাব লাগিব নহয় ৰাস্তাত যাওঁতে খাম গাইছ माती लो एकदम चाहिए मैंने क्या तुम आज मुझे अकेले छोड़ के जा रही हो इस व्यू की दिन मारा भाई द्वार ये देखिए पूरा बैक से एकदम रतन আমার নাইতা যায় আর हाँ बा নাইতা যায় सेल्फी एजेंट चली আছে सेल्फीज सेल्फी चली আছে गाइस আহিম দে না ফটোস আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ আপোনালোকক আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই